Hey guys, welcome back to my channel Wahida Loves Food and Travel. ৰাতিপুৱালে প্ৰায় 7 মান বাজিছে। এতিয়া আমি দেখি গমে পাইছে চাগে মই ৰেডি হৈ আছো কাৰণ এতিয়া আমি নগাঁৱলে বুলি যাব লৈছো। দেউতাৰ এটা ইমাৰ্জেন্সি কাম ওলালে সেইকাৰণে ওলাই যাবলৈ লৈছো। আশা কৰো আপোনালোকৰ বহুত ভাল। চাই থাকিব মোৰ ভিডিঅ'ৰ ভিউটো অকমান দেখুৱাই দিছো। বাগান ৰাতিপুৱা শুই উঠি আমি গ্ৰীণ দেখি পাওঁ। আমাৰ ঘৰৰ আগফাল হয় এখন। ফ্ৰেণ্ডছ, আমি বুঢ়ীমাই থান পাইছোঁ। আপোনালোকে হয়তো বহুতেই জানে, কাজিৰঙাৰ পৰা নগাঁৱলৈ যোৱা ৰাস্তাত আছে বুঢ়ীমাই থান। হালদিবাৰী এডোখৰৰ নাম হালদিবাৰী হয়। ইয়াতে বুঢ়ীমাই থান বুলি এখন থান আছে। এইখন ইয়াত বহুত শ বছৰ আগৰ পৰাই মানুহে গাড়ীৰে যোৱাৰ সময়ত ইয়াত ৰৈ সেৱা দি জনাই যায়। আমি নগাঁও ডিষ্ট্ৰিক্ট সোমাই গ'লোঁ। আমি ওলাই গ'লোঁ। মোৰ দেউতাহঁতৰ গাড়ীখন পালোঁ, তো আমি আকৌ বেক হৈ আহিলোঁ। আহি পেলাই তেওঁলোকক লগ হৈ যাওঁ বুলি ভাবিলোঁ তেওঁলোকৰ লগত। এই গাইজ, এতিয়া আমি আকৌ নগাঁৱলৈ গৈ থাকোঁতে আমাৰ বৰদেউতাহঁতৰ গাড়ীখন পালোঁ, তো আমি আকৌ বেক হৈ আহিলোঁ লগ হ'বলৈ। এইয়া হেল্ল' কৈ দিয়া। হেল্ল' হাই বৰমা, হাই কৈ দিয়ক। এনেকে হাত দেখাই দিয়ক ভাবি। আৰু এজনী টিকলি আছে, দেখাই আছো। এইজনী আমাৰ টিকলি। হাই, হাকুচাত এইয়া কুকু, ক'ত যোৱা? হা, কুকু যাবা? মোক নিনিয়া? মোক নিবা নাই? নিবা? হা, নিনিয়া? মোৰ ইয়াত ৰ'লো, দাদা আছে। হাই কৈ দিয়ক। হাই। এই দাদাৰে এজনী ছোৱালী আৰু এজনী আছে ডাঙৰ, এইজনী তাইৰ নাম আফ্ৰিন। হাই কৈ দিয়া। হাই। আৰু এই নাম মাহিৰা। চুমু এটা দি দিয়া, এইফালে দি দিয়া। নিদিয়া? মই দি দিলোঁ। এই ফ্ৰেণ্ডছ, আমি এতিয়া হোটেল নীলকণ্ঠত সোমাইছোঁ। ইয়াতে খাই যাওঁ। ব্ৰেকফাষ্টটো কৰা নাছিলোঁ ঘৰত, সেইকাৰণে ইয়াতে খাই যাবৰ কাৰণে আহিলোঁ। সোমাই পেলাই গৈ আছোঁ। এইখিনি আমনি পৰে, ব'লকচোন চাওঁ কি খাওঁ। ফ্ৰেণ্ডছ, আমি শুকান ৰুটি লৈছোঁ খাবলৈ। এই ফ্ৰেণ্ডছ, আমি খাই ল'লোঁ। এতিয়া নগাঁৱলৈ বুলি আকৌ যাওঁ। খাই ভালেই লাগিলে। ইয়াত আহিব পাৰে, ট্ৰাই কৰিব পাৰে। নগাঁও বৰবজাৰত সোমাইছোঁ আমি। দেখিছেনে ভিৰ? আজিতো কমেই ভিৰটো। ইয়াত মাৰ্কেট কৰিবলৈ খুব ভাল। Hey guys, এইখন আপোনাৰ নগাঁৱত আছে শিৱানী কাৰ ঘৰ। ইয়াত গাড়ীৰ ডেক'ৰেশ্যনৰ লগতে AC গেছ ভৰোৱা হয়। আজি আমাৰ গাড়ীখনৰো AC গেছ শেষ হ'ল, ইয়াতে ভৰাবলৈ আহিলোঁ। আগতো আহিছোঁ আমি। ইয়াৰ অনাৰজন খুব ভাল, ব্যৱহাৰ খুব ভাল। আপোনালোকে আহিব পাৰে ইয়াত, মই তেওঁৰ লগতো কথা পতাম। দেখিছেনে, সকলোখিনি আপুনি ইয়াত পোৱা যাব, আহিব পাৰে। Hey guys, আহক আমি অনাৰজনৰ লগত কথা পাতোঁ। এয়া শৰ্মা দা, হাই কৈ দিয়ক। নমস্কাৰ। আপোনাৰ এই
দোকানখনৰ বিষয়ে অলপ কৈ দিয়ক, ক'ত আছে, কি কথা, আহিব পাৰে কোনে কোনে? হয় হয় হয়, মোৰ এতিয়া 22 বছৰ হ'ল শিৱানী কাৰ ঘৰ, এইটো এচেছৰিজ লাইনৰ। আৰু এতিয়া মোৰ হেৰি হৈ গ'ল, আপোনাৰ এচি টেচি চব মই ভৰাওঁ, যিমান কাৰ এচেছৰিজ আছে চব ভৰাওঁ। আপোনাৰ এইটো হ'ল নগাঁও BB ৰোড, নিয়াৰ আপোনাৰ গোলাঘাট ষ্টেণ্ড। তো ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰোবাৰ গাড়ীৰ কিবা কাম থাকিলে ইয়ালৈ আহিব পাৰে। AC, গেছ ভৰোৱা ইত্যাদি কাম ইয়াত কৰে। আৰু শৰ্মাদাৰ ব্যৱহাৰ খুব ভাল, যোনে আহে আৰু নেক্সট ইয়ালৈ আহিব পাৰে। হে গাইজ, বৰ্তমান মই নগাঁও পুৰণি গুদাম চলচলিত আছোঁ। মোৰ পেহীহঁতৰ ঘৰলৈ আহিছোঁ। এতিয়া অকণমান ওলাই যাওঁ মৃত্যুঞ্জয় মন্দিৰলৈ, চাওঁগৈ। ব'লকচোন আপোনালোকৰ লগত লৈ যাওঁ, চাব কেনেকুৱা লাগে। হে ফ্ৰেণ্ডছ, আমি মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোহি। এইফালে বহুত মানুহৰ ভিৰ বহুত বেছি। চাওকচোন, ইমান ভাল লাগিছে। চাই থাকক, দেখাই আছোঁ। বহুত 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 ধুনীয়া। ইয়াৰ পৰিৱেশটো চাওক এবাৰ, মানুহৰ ভিৰ। দেখিছেনে? চাই থাকক, দেখুৱাই আছোঁ। এই মন্দিৰটোত 109টা মণ্ডপ আছে বুলি মই জানিছোঁ। মোৰ বহুত ভাল লাগিছে। কিন্তু ইয়াৰ পৰা জানিব পাৰিছোঁ ৰাতি বেছি ভাল লাগে বুলি কৈছে। আৰু সঁচাকৈ ৰাতি বহুত বহুত ধুনীয়া লাগিছে পৰিৱেশটো। ফ্ৰেণ্ডছ, আমি অলপ ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ, চাওঁগৈচোন ভিতৰৰ পৰিৱেশটো কেনেকুৱা হয়। আৰু এইটো আপোনাৰ নগাঁও ভেৰভেৰিত আছে স্থানটো। ব'লকচোন চাই যাওঁ কেনেকুৱা লাগে। ফ্ৰেণ্ডছ, ইয়াত সোমাবলৈ দিছে, কিন্তু ইয়াত ফটো আৰু ভিডিঅ' কৰাৰ মানা আছে। সেইকাৰণে মই আপোনালোকক পৰিৱেশটো দেখুৱাব নোৱাৰিলোঁ ভিতৰৰ। তেওঁলোকে কৈছে কেইদিনমানৰ পাছত দিব, কিন্তু এতিয়া নহ'ব। বাহিৰৰ পৰিৱেশটো ভিতৰৰ পৰিৱেশ একেবাৰে দেখুৱাবলৈ নোৱাৰিলোঁ। বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইখন এখন শ্বপ আছে সৰু সুৰা। ইয়াতে লাইটিং, বেলুনছ আৰু কিবাকিবি ডলছ আৰু কিবাকিবি আছে সৰু বাচ্ছাৰ কাৰণে। আপোনালোকে আহিব পাৰে। হাই কৈ দিয়ক। হাই। আৰু বা আহিলে মোৰ দোকানলৈ, আৰু ইয়াতে সকলোখিনি বস্তু পাব। আপোনালোক যদি মন্দিৰলৈ আহে, চ' মন্দিৰত আহিলে ফ্ৰণ্টত দেখাব আমাৰ এখন সৰু, মানে কি ইয়াত যথেষ্ট বস্তু আছে, বহুত কম মূল্যত মানে দিয়া হৈ আছে। চ' আপোনালোক আহিব, বা ভিডিঅ'টো চাই পেলাই ক'বহি যে কিবা ডিছকাউণ্ট যদি, তেতিয়াহ'লে মই ডিছকাউণ্ট দি দিম। বা ভিডিঅ' চাই খালি ক'ব লাগিব যে ভিডিঅ' চাইছিলোঁ সেইকাৰণে আহিছোঁ। ঠিক আছে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰো এটা চেনেল আছে চিনুজ ব্লগ বুলি, বাই লিংকটো যদি বিচাৰি দি দিব বাৰু ডেছক্ৰিপশ্যনত। বাকীখিনি বাই দেখাব। ঠিক আছে, মই দেখাই দিছোঁ এবাৰ। থেংক ইউ। বাই। আহিছোঁ, বাই। ফ্ৰেণ্ডছ, মই আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ, কাৰণ মোৰ নগাঁও পেহীহঁতৰ ঘৰত ৰাতি ডিনাৰ কৰি আমি কাজিৰঙালৈ বুলি গুচি যাম। অলপ ৰাতি হ'ব, তো ৰাতি দেখুৱাবলৈ অকণমান দিগদাৰ হ'ব। সেইবাবে মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে কি কৰিব লাগিব কৈ দিয়ক। তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবিলাক আপোনালোকৰ মোবাইললৈ যায়। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম। তেতিয়ালৈকে হাঁহি থাকক আৰু হহুৱাই যাওক।